গছৰ ওপৰত আহি আছোঁ খোজকাঢ়িবলৈ। বতৰবোৰ ডাৱৰীয়া ডাৱৰীয়া বতৰ। ওপৰতে অলপ খোজকাঢ়ি লওঁ। বাহিৰত খোজকাঢ়িব এনে নাযাওঁ, কিন্তু মোৰ মন গৈছে আজি অলপ খোজকাঢ়িবলৈ, সেইকাৰণে মই গছৰ ওপৰতে খোজকাঢ়ি লৈছোঁ। মোৰ খোজকঢ়া হৈ গ'ল। এতিয়া মই তললৈ যাওঁ, কাম কৰোঁ। ঘৰ ঝাৰু মাৰিব আছে, বাচন ধুব আছে, সেইবোৰ কাম কৰি মই ভিতৰত পালোহি। এতিয়া মই প্ৰথমতে গৰম পানী এগিলাচ খাই ল'ম, তাৰপিছত মোৰ বাকী কামবোৰ আৰম্ভ কৰিম। বলক মই পানীখিনি গৰম কৰোঁ আৰু খাই লওঁ। মই পানী কেটলিত গৰম কৰোঁ। প্ৰথমতে ঝাৰু মাৰি লওঁ। আজি মেকুৰীও ইমান জ্ঞানী, দুপিচ থৈ গৈছে মোলৈ। বাচনখিনি মাজি লওঁ। বাচন ধোৱা হৈ গ'ল। খং উঠি আছে বহুত, কাৰণ মেকুৰীয়ে মাছ খাই গুচি গ'ল। ইমান আশাৰে থৈ দিছিলোঁ। খং উঠি আছে। আজি মেকুৰীজনীক পালে মাৰিম, মৰাটো দেখাম আপোনালোকৰ আগত। মাছ খোৱা আশা মনতে থাকি গ'ল, সেইকাৰণে এই বুটকেইটা তিয়াই দিছোঁ। বুটকেইটা তিয়াই থৈ দিম। এই বুটখিনি দি এই কলা কলা কচুখিনি বনাম আৰু গুড়ি দাঁতত পেলাই খাম। তাকে দেখাম আপোনালোকৰ আগত। উপায়টো নাই। আৰু আজি মাছ নিকিনো, কাইলৈ বৃহস্পতিবাৰ, মাছ নাখাওঁ, থাকি যাব। সেইকাৰণে আজি এই কলা কচুবোৰে বনাম। এই ডাঙৰ ডাঙৰ কলা কচুবোৰ, তাকে দেখাম আজি মোৰ ৰেচিপি কলা কচু। এয়া বুট তিয়াই থ'ম, 2 ঘণ্টামানত হৈ যাব চাগে। এতিয়াতো ভাত নবনাওঁ, দেৰিকৈ বনাম। এয়া তিয়াই লওঁ। দুঘণ্টাৰ কাৰণে থৈ দিম। আৰু কচু বনোৱাটো একো প্লেনিং নাছিলে, কিবা এটাতো দেখাব লাগিবই। সেইবাবে ভাবিছোঁ এই কলা কচুখিনিয়ে দেখাই দিম আৰু বুটৰ লগত বনাই। এতিয়া মই গা পা ধুই একেবাৰে লগ পাই আছোঁ। গৰমত চুলিবোৰ গা ধোৱা নিচিনাই হৈ গৈছে। ইমান গৰম লাগিছে। এতিয়া গপগপনি এটা উঠিছে, কিন্তু ৰ'দ নাই। ডাৱৰীয়া ডাৱৰীয়া বতৰ, গপগপাই আছে। চুলি তুলি তিতি গৈছে গৰমত। চাই নিজকে জখনি লাগিছে। সেইবাবে গা ধুই আকৌ লগ পাই আছোঁ। হাই ফ্ৰেণ্ডছ, গা চা ধুই আহিলোঁ। ইমান ভোক লাগিছে, পেটটো একেবাৰে কৰকৰ কৰি গৈছে। এতিয়া মই চাইছোঁ ৰুটি বনাম, কিন্তু আটা নাই, পাহৰিলোঁ। এতিয়া মই দোকান নাযাওঁ, ইমান ভোক লাগিছে। ভাতকে বহাই দিছোঁ। সেইকাৰণে একেবাৰে ভাত খাই লগ পাম, পেটটো গেৰেলা কৰি।
তেতিয়া কথা পাতিবলৈ শক্তি পাম। লগ পাম মানে একেবাৰে ৰেচিপি বনোৱা সময়তে লগ পাম, দেখাম। ৰেচিপি মানে কি একো আজি ৰেচিপি ভাল নহয়, দেখালোৱে এই কলা কচুখিনি বনাম আৰু এইফালে বুট তিয়াই থৈছিলোঁ সেইবোৰ বনাম, তাকে দেখাম। এতিয়া দুপৰীয়া 1 বাজিলে, মই পাকঘৰত আছোঁ, ভাতখিনি নমালোঁ, এফালে কেৰাহী এখন বহাই দিলোঁ, বহাই তেজপাত, পাঁচফোৰণ তেলতে দি দিছোঁ, তাৰপিছত কাটি ৰাখিছিলোঁ পিঁয়াজ, সেইখিনি দি দিলোঁ। এতিয়া মই অথনি কলা কচু দেখাইছিলোঁ, সেইখিনি কাটি থৈছিলোঁ, সেইখিনি এতিয়া মই কেৰাহীত দি দিম। কচু বেছিয়ে হ'ব, এতিয়া মোৰ লৰাবলৈও দিগদাৰ হ'ব, সেইকাৰণে অলপমান দেৰি মজিবলৈ কেৰাহীখনত ঢাকনখনেৰে ঢাক মাৰি থৈ দিম। অলপ পিছত এয়া ধুনীয়াকৈ কচুখিনি মজি গৈছে। এতিয়া মই অলপ লৰাই ইয়াতে মই 2-3টা জলকীয়া দি দিছোঁ, তিয়াই ৰখা বুট। কচু চব্জিখিনি হ'বলৈ টাইম লাগিব, পানী ওলাই আছে, সেইখিনি পানী সোমাওঁতে বহুত টাইম লাগিব, তেতিয়ালৈকে আপোনালোকে বৰিং হৈ যাব। সেইবাবে দুটা ভিডিঅ' দেখাওঁ। কালি টিকলু এটা নতুনকৈ আহিছিলে মোৰ ৰুমত আৰু চিমু আহিছিলে, ইহঁতে বহুত ধুনীয়াকৈ নাছিলে, তাৰে দুটামান ভিডিঅ' কৰি ৰাখিছিলোঁ, সেইখিনি আমি এনজয় কৰি লওঁ, তাৰপিছত আকৌ কচু তৰকাৰী চাম। মাতি আনাচোন চাবলৈ। চিমুহঁতৰ ভিডিঅ' চাই আকৌ তৰকাৰীয়ে জ্বলি যাব, তৰকাৰীখিনি আকৌ চাই লওঁ, আকৌ দেখাম। আৰু এটা ভিডিঅ' আছে, এয়া চাওক, ইমান গাল কচু ইমান কম হৈ থাকিলে, মজি এইখিনি সিজিবলৈ ধৰিছে। এতিয়া ধুনীয়াকৈ লৰাই আৰু অলপ দেৰি কাৰণে থৈ দিম, তেতিয়ালৈকে আমি চিমুহঁতৰ আৰু এটা ভিডিঅ' চাই লওঁ বলক। কি নাচে জানাই দে, চানা চানা খালে, চানা খালে কৰিব চাব।
ধুনীয়াকৈ নাছিলে এতিয়া কি নাচিবা আৰু কোৱা ইহঁতৰ ভিডিঅ' চাই চাই মোৰ কচু তৰকাৰীখিনি হৈ গ'ল এতিয়া নমাই দিম এতিয়া ভাত খাওঁ মোৰ ভিডিঅ'টি চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ কাইলৈ এটি নতুন লগৰ সৈতে আকৌ লগ পাম বাই বাই